আসসালামু আলাইকুম। মই মুজিদুৰ ৰহমান, এই মালাপমাটি ইছলামিয়া মাদ্ৰাছাৰ সভাপতি। আজি 10 বছৰে এই মাদ্ৰাছাত মই খিদমতত আছোঁ। 1914 চনত চাকৰিৰ পৰা 2014 চনৰ চাকৰিৰ পৰা ৰিটায়াৰ হোৱাৰ পিছৰ পৰাই মই এই মাদ্ৰাছাৰ খেদমতত লাগি আছোঁ। আপোনালোকে দোৱা কৰিব মোৰ যেন হায়াতৰ দুনিয়াত মই এই মাদ্ৰাছাৰ খেদমত কৰি যাব পাৰোঁ। তাৰোপৰি আপোনালোকলৈ মোৰ অনুৰোধ থাকিল, আমি এতিয়ালৈকে আমাৰ এই মাদ্ৰাছাৰ পৰা 2টা দৌৰা হদিছৰ বেষ্ট ওলাই গৈছে আৰু 3য়টো বেষ্ট এইবাৰ এডমিশ্যন হৈছে। এই দৌৰাখিনিও যেন সুফলময় সাফল্যমণ্ডিত কৰি ওলাই যাব পাৰে, তাৰ কাৰণে আপোনালোকে দোৱা কৰিব। ইয়াৰ পিছতেই আমাৰ প্ৰথমৰ পৰাই জেনেৰেল এটা শিক্ষা ইয়াত দিয়া হৈছিল। তাত 2জন শিক্ষকে, এজনে অংক আৰু ছায়েন্স আৰু আনজনে ইংলিছ, অসমীয়া, ছ'চিয়েল ষ্টাডি আদি কৰি বাকী ছাবজেক্টবিলাক পঢ়াই আছিল। কিন্তু এটা সৌভাগ্যৰ কথা, এইবাৰ আমি এই জেনেৰেল শিক্ষাটো অলপ আপগ্ৰেড কৰা হৈছে যে আমাৰ মাদ্ৰাছাৰ পৰা মেট্ৰিক ষ্টেণ্ডাৰ্ডলৈকে যেন পঢ়িব পাৰে, তাৰ কাৰণে আমি চেষ্টা ৰাখিছোঁ। তাৰ কাৰণে বিশেষ শিক্ষকো নিযুক্তি দিয়া হৈছে আৰু সেই শিক্ষা বৰ্তমান চলি আছে। আৰু আমি এতিয়া যিটো গম পাইছোঁ, এই শিক্ষাই আমাৰ উঠি অহা ল'ৰাখিনিক এটা ভাল পথ দেখুৱাবলৈ সক্ষম হ'ব। সেইকাৰণেই আপোনালোকৰ ওচৰত মোৰ অনুৰোধ থাকিল, কাতৰভাৱে আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ যে এই মাদ্ৰাছাটোৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আপোনালোকে সহায় সহানুভূতি আগবঢ়াব। সেয়ে হওক, আৰ্থিকেই হওক, মানসিকেই হওক, শাৰীৰিকেই হওক, আপুনি সকলো ফালৰ পৰা আপোনালোকে সহায় সহানুভূতি আগবঢ়াই যাব। বিশেষ আপোনালোকক কি ক'ম, কিন্তু আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ যে এই মাদ্ৰাছাখন আপোনালোকৰ দান বৰঙণি সৎকাৰে জাৰিয়াৰেই 1960 চনৰ পৰাই চলি আছে আৰু ভৱিষ্যতেও যেন আপোনালোকৰ সহায়ৰ দ্বাৰাই এই মাদ্ৰাছা চলি যায় আৰু দুপে উন্নতিৰ পথত আগবাঢ়ি যায়। তাকে আল্লাহৰ ওচৰত দোৱা কৰি, আল্লাহৰ কাতৰভাৱে অনুৰোধ কৰি মোৰ ক'ব লগাখিনি ইমানতে সামৰণি মাৰিছোঁ।